নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এয়া চোৱা মই আকৌ আহিলোঁ তোমালোকক আমাৰ অনুষ্ঠান আৰু প্ৰতিষ্ঠান নামৰ পাঠটিৰ যিখিনি প্ৰশ্ন উত্তৰ সেই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ তোমালোকে চাই যাবা মই তোমালোকক এই প্ৰশ্নৰ উত্তৰসমূহ বুজাই দি যাম তোমালোকে তোমালোকৰ কিতাপৰ সহায় লৈ তোমালোকৰ নিজা নিজা বহীত ধুনীয়াকৈ প্ৰশ্ন উত্তৰবোৰ লিখিবা আৰু যেতিয়া তোমালোকৰ স্কুল খুলিব ছাৰ বাইদেউহঁতক দেখুৱাবা এয়াছো আমি প্ৰথম প্ৰশ্নটো ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে তে আমি পাঠটো পঢ়োতে পাইছিলো ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে ডাকুৱাল আৰু ইংৰাজীত পিয়ন বুলিও কয় তাৰ পিছত চোৱা দ্বিতীয় প্ৰশ্নটো ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় তে আমি গম পাইছিলো আমাৰ যেতিয়া বেমাৰ হয় তেতিয়া আমাক কলৈ নিয়ে চিকিৎসালয়লৈ নিয়ে নহয় জানো তে ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় চিকিৎসালয়ত গ চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে তে আমি জানোৱে চিকিৎসালয়ত কি থাকে ডক্টৰ থাকে আৰু নাৰ্ছ থাকে আৰু তেওঁলোকে আমাক কি কৰে বেমাৰ আজাৰ হলে চিকিৎসা কৰাত সহায় কৰি দিয়ে তাৰ পিছত খটো চোৱা ডাকঘৰত থকা আধুনিক যোগাযোগ ব্যৱস্থাৰ নাম কি তে আমি পঢ়োতে পাইছিলো ডাকঘৰত কিহৰ সুবিধা আছে টেলিগ্ৰাম টেলিফোন আৰু ফেক্স নহয় জানো তাৰ ভিতৰত আটাইতকৈ আধুনিক যোগাযোগ ব্যৱস্থাটো হৈছে ফেক্স তোমালোকৰ কিতাপতে আছে চাই লবা ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটো লৈ গৈছো তোমালোকে নিশ্চয় দেখিছা 2 নম্বৰ প্ৰশ্নটোত কি আছে খালি ঠাই পূৰ কৰিবলৈ দিছে নহয় নে বাৰু এতিয়া চোৱা প্ৰথমতে কি আছে ক দেশ যোগে চিঠিপত্ৰ অনানিয়া কৰা হয় কিহৰ যোগে চিঠিপত্ৰ অনানিয়া কৰা হয় ডাকঘৰৰ যোগে নহয় জানো ইয়াত কি হ'ব খালি ঠাইত ডাকঘৰৰ খ পক্ষীৰ চিকিৎসাৰ বাবে দেশ আছে আমাৰ মানুহৰ চিকিৎসা কৰিবলৈ যিদৰে চিকিৎসালয় আছে ঠিক তেনেদৰে পশু পক্ষীৰ চিকিৎসাৰ বাবেও পশু চিকিৎসালয় আছে তে খালি ঠাইত কি হ'ব পশু চিকিৎসালয় ইয়াৰ পিছত গটো চোৱা দেশৰ লোকে দেশৰ শান্তি শৃংখলা ৰক্ষা কৰে কোনে কৰে বাৰু শান্তি শৃংখলা ৰক্ষা আৰক্ষী থানাৰ লোকে দেশৰ শান্তি শৃংখলা ৰক্ষা কৰে ইয়াত খালি ঠাইত আমি কি লিখিম আৰক্ষী থানাৰ লোকে খ দেশৰ পৰা কিতাপ আনি পঢ়াটো ভাল অভ্যাস কৰ পৰা কিতাপ আনি পঢ়াটো ভাল অভ্যাস পুথিভঁৰালৰ পৰা তোমালোকে ধৰিব পাৰিছা নহয় জানো তোমালোকে পঢ়িছা যে সেই কাৰণে ধৰিব পাৰিছা পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়াটো ভাল অভ্যাস তে খালি ঠাইত তোমালোকে কি লিখিবা পুথিভঁৰালৰ উঙ ধৰ্মীয় অনুষ্ঠানবোৰত ধৰ্মীয় কাম-কাজ আৰু দেশ উৎসৱ পালন কৰা হয় ধৰ্মীয় অনুষ্ঠানবোৰত ধৰ্মীয় কাম-কাজৰ উপৰিও কি উৎসৱ পালন কৰা হয় ৰাজহুৱাভাৱে খালি ঠাইত কি হ'ব ৰাজহুৱাভাৱে উৎসৱ পালন কৰা হয় ৰাজহুৱাভাৱে মানে বুজি পাইছানে সকলোৱে মিলি জুলি আমি যি উৎসৱ পালন কৰো তাকে ৰাজহুৱাভাৱে বুলি কোৱা হয় তে আমি খালি ঠাইত কি লিখিম ৰাজহুৱাভাৱে
ইয়াৰ পিছত আমাৰ খালী ঠাই শেষ হ'ল ইয়াৰ পিছত আমি কলৈ যাম 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰলৈ যাম এতিয়া চোৱাচোন তোমালোকে 3 নম্বৰ প্ৰশ্নত কি লিখিছে ধুনীয়া কথা লিখিছে 3 নম্বৰত সহজে পাৰিবা তোমালোকে খালি তোমালোকে ভালদৰে পঢ়ি লবা চোৱাচোন মই পঢ়ি দিছো তলত দিয়া বাক্যবোৰ ভালদৰে পঢ়া তোমালোকক তলত দিয়া বাক্যবোৰ ভালদৰে পঢ়িব দিছে আৰু কি কৈছে জানেনে তোমাৰ বিদ্যালয়ৰ লগত যি কথা খাতে সেইটো শব্দত শুদ্ধ চিন দিব দিছে আমি যে তোমালোকৰ প্ৰশ্ন উত্তৰ শুদ্ধ হলে এই চিনটো দিও দেখিছানে বাৰু শুদ্ধ চিনটো এই চিনটো দিব দিছে এতিয়া চোৱাচোন মই পঢ়ি দিছো তোমালোকে কোনটো শুদ্ধ তোমালোকৰ বিদ্যালয়ৰ ক্ষেত্ৰতহে দেই বেলেগৰ বিদ্যালয়ৰ ক্ষেত্ৰত চিন্তা নকৰিবা তোমালোকৰ নিজৰ বিদ্যালয়খনৰ কথা চিন্তা কৰিবা চোৱা ক বিদ্যালয়ত জাবৰ জোথৰ ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে নে নাই আছে নাই তোমালোকৰ স্কুলত জাবৰ জোথৰ পেলাবৰ কাৰণে তোমালোকৰ প্ৰধান শিক্ষকে বা ছাৰ বাইদেউসকলে নিৰ্দিষ্ট ঠাই ঠিক কৰি দিছে নে নাই আৰু সেই নিচিনা নিৰ্দিষ্ট ঠাই তোমালোকৰ বিদ্যালয়ত আছে যদি তোমালোকে আছে ৰাইট চিন দিবা আৰু যদি নাই তেতিয়াহলে নাইটোত ৰাইট চিন বা শুদ্ধ চিনটো দিবা এবাৰ হটো চোৱা শৌচ প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ আছে নাই তোমালোকৰ শৌচ কৰা ধৰে নহয় স্কুলত কেতিয়াবা আৰু প্ৰস্ৰাৱ কৰাটো ধৰেই নহয় জানো তে শৌচ প্ৰস্ৰাৱ কৰিবলৈ তোমালোকৰ কাৰণে স্কুলত শৌচাগাৰ প্ৰস্ৰাৱগাৰ আছে নাই কোনটো কথা শুদ্ধ তোমালোকৰ যদি আছে তোমালোকৰ আছে দিবা আৰু যদি নাই তেতিয়াহলে নাইটো ৰাইট চিন দিবা তাৰ পিছত গটো চোৱা খোৱা পানীৰ সুব্যৱস্থা আছে নাই তোমালোকৰ স্কুলত খোৱা পানীৰ বাবে ফিল্টাৰ আছে নে নাই পানীৰ টেপ আছে নে নাই ধুনীয়া চাফ চিকুণ হয় নে নহয় পানীবোৰ সেই তাকে কৈছে সুব্যৱস্থা যদি ধুনীয়া পানীখিনি ফিল্টাৰ যদি আছে তোমালোকৰ তেতিয়াহলে তাক কি বুলি কোৱা হ'ব খোৱা পানীৰ সুব্যৱস্থা বুলি কোৱা হ'ব যদি তোমালোকৰ আছে তেতিয়াহলে তোমালোকে আছে ৰাইট চিন দিবা আৰু যদি নাই তোমালোকে নাই ৰাইট চিন দিবা এবাৰ ঘৰটো চোৱা বিদ্যালয়ৰ ঘৰটো ৰ'দ খাই জেকা ৰ'দ খাই মানে বুজি পাইছানে ৰ'দ পৰা আৰু জেকা মানে ৰ'দ নপৰা য'ত মাটিবিলাক ভিজা হৈ থাকে হেনকুৱা হলে তাক জেকা বুলি কয় আৰু য'ত ৰ'দ পৰে ধুনীয়া শুকান তেতিয়াহলে তাক কি বুলি কয় ৰ'দ খায় তে তোমালোকৰ বিদ্যালয়ত ৰ'দ পৰে যদি তেতিয়াহলে ৰ'দ খাইত চিন দিবা আৰু যদি ৰ'দ নপৰে মাটিবিলাক যদি ভিজি থাকে হেমেকা হৈ থাকে তেনেকুৱা কি বুলি কয় জেকা তে তেনেকুৱা যদি তোমালোকৰ স্কুলখন তাত ৰাইট চিনটো দিবা এতিয়া চোৱা উঙটো চোৱা পানী উলাই যাবৰ বাবে নলা নৰ্দমাৰ ব্যৱস্থা আছে নাই বুলি দিছে তে তোমালোকৰ স্কুলত যেতিয়া বৰষুণ দিয়ে পানীবোৰ উলাই যাবৰ কাৰণে ব্যৱস্থা আছে নে নাই সুধিছে তোমালোকক যদি আছে তেতিয়াহলে তোমালোকে আছে বুলি দিবা তাত ৰাইট চিনটো দিবা আৰু যদি নাই তেতিয়াহলে তাত দিবা ৰাইট চিনটো আৰু নাথাকিলে কি হ'ব বাৰু তোমালোকে ভাবাচোন তোমালোকৰ স্কুলখনৰ চোতালখন গোটেই বুকা হৈ যাব নহয়নে বাৰু আৰু তোমালোকে খেলিব নোৱাৰিবা তাত গতিকে সেই কাৰণে আমাৰ ছাৰ বাইদেউসকলে সদায় চিন্তা কৰে যে স্কুলৰ পানীবোৰ যাতে ধুনীয়াকৈ ওলাই যায় বৰষুণৰ পানীবিলাক তে প্ৰায় স্কুলতে থাকে নলা নৰ্দমা তথাপিও তোমালোকৰ স্কুলত এই সুবিধা আছে নে নাই তোমালোকে ভালদৰে চিন্তা কৰিবা আৰু চিন্তা কৰি যদি আছে নলা নৰ্দমাৰ ব্যৱস্থা তাত ৰাইট চিন দিবা আৰু যদি নাই তাত দিবা ঠিক আছে এবাৰ আমি 4 নম্বৰ প্ৰশ্নৰ উত্তৰলৈ যাওঁ চোৱাচোন বাৰু কি লিখা আছে তলত দিয়া কামবোৰ কোনবোৰ অনুষ্ঠানৰ যোগেদি কৰা হয় লিখা বুলি কৈছে ক চিঠি পত্ৰ আদান প্ৰদান কৰা অনুষ্ঠান কি বাৰু আমি গমেই পাইছো ডাকঘৰ নহনে বাৰু খ কিতাপ আলোচনী আদি পঢ়িবৰ কাৰণে থকা অনুষ্ঠান কি বাৰু আমাৰ স্কুলত আছে
আলমাৰি ধুনীয়াকৈ সজাই থৈ দিয়া কিতাপবোৰ আছে আমি সপ্তাহত নিওঁ নহয় আকৌ ঘূৰাই দিওঁ কি বাৰু সেইটো পুথিভঁৰাল নহয়নে বাৰু তাৰপিছত গ আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠান কি বাৰু আৰক্ষী থানা নহয়নে বাৰু খ সমূহীয়াভাৱে নামাজ পঢ়া অনুষ্ঠান কি বাৰু মছজিদ হয়নে তে তোমালোকে নিশ্চয় পাৰিছা কাৰণ পাৰিবাই তোমালোকে পাঠটো পঢ়িছা এইবাৰ চোৱা 5 নম্বৰ ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা তে ক অংশত কিছুমান শব্দ আছে খ অংশতো কিছুমান শব্দ আছে তোমালোকে চোৱাচোন বাৰু দেখিছানে নিশ্চয় দেখিছা এয়া চোৱাচোন আমি ক অংশৰ লগত খ অংশ এতিয়া মিলাম এতিয়া চোৱা চিকিৎসালয় খ অংশৰ কাৰ লগত মিলিব ডাক্তৰ নহয়নে বাৰু এইবাৰ চোৱা ডাকঘৰ কাৰ লগত মিলিব চোৱাচোন চোৱা পোষ্টমাষ্টাৰ হয়নে এইবাৰ চোৱা মছজিদ কাৰ লগত মিলিব চোৱা কাৰ লগত মিলিব মৌলবী নহয়নে বাৰু মৌলবী মিলিব তাৰ পিছৰটো আছে আৰক্ষী চকী কাৰ লগত মিলিব আমি জানোৱে কাৰ লগত মিলিব আৰক্ষী বা পুলিচ তাৰ পিছত মন্দিৰ কাৰ লগত মিলিব চোৱা পূজাৰী এইবাৰ বিদ্যালয় শেষত আছে কি বিদ্যালয় কাৰ লগত মিলিব জানিছাই নহয় জানো আমাৰ একেবাৰে ওপৰত আছে শিক্ষয়িত্ৰী আটাইতকৈ আমাৰ মৰমৰ ছাৰ বাইদেউসকল তোমালোকৰ মৰমৰ ছাৰ বাইদেউ নহয় বিদ্যালয় শিক্ষয়িত্ৰী এতিয়া বুজিব পাৰিলানে তে আমাৰ প্ৰশ্ন উত্তৰখিনি তোমালোকক মই বুজাই দিলোঁ এই পাঠটোৰ আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু বুজি নাপালে কিতাপখন ভালদৰে পঢ়িবা উত্তৰসমূহ ওলাই পৰিব আচ্ছা এতিয়া মই তোমালোকক কেইটামান মোৰ ফালৰ পৰা আকৌ প্ৰশ্ন দিছোঁ সেই প্ৰশ্নকেইটা তোমালোকে মনোযোগ দি চোৱা আৰু তোমালোকৰ মা দেউতা বা ওচৰৰ ডাঙৰ বাইদেউ দাদা এওঁলোকৰ সহযোগত এই উত্তৰকেইটা কৰিবলৈ যত্ন কৰিবা তে সেইকেইটা হৈছে যে তোমালোকৰ গাঁৱৰ কি বিদ্যালয় আছে বা কি কলেজ আছে তোমালোকৰ গাঁৱত বা ওচৰত গোটেই কেইখনৰ নাম লিখিবা এলপি স্কুল দুখন থাকিলে এলপি স্কুল দুখনৰ নাম লিখিবা যদি হাই স্কুল আছে হাই স্কুলৰো নাম লিখিবা এমই স্কুল থাকিলে এমই স্কুলখনৰো নাম লিখিবা কলেজ থাকিলে কলেজ কেইখনৰ নাম লিখিবা তাৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো লিখিবা তোমালোকৰ ডাকঘৰৰ নাম তোমালোকৰ গাঁৱৰ ডাকঘৰটোৰ নাম লিখিবা তাৰ পিছত এবাৰ 3 নম্বৰ এটা প্ৰশ্ন দিম 3 নম্বৰটো লিখিবা তোমালোকৰ থানাখনৰ নাম তোমালোকৰ মা দেউতাহঁতক সুধিবা তোমালোকৰ গাঁওখন কোনখন থানাৰ অন্তৰ্গত গতিকে তোমালোকে তোমালোকৰ থানাখনৰ নামটো লিখিবা ইয়াৰ পিছত লিখিবা তোমালোকৰ মা দেউতাহঁতে বা তোমালোকৰ মা দেউতাহঁতৰ কি বেংকৰ পাছবুক আছে সেই বেংক কেইটাৰ নাম লিখিবা তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো হৈছে তোমালোকৰ গাঁৱত থকা বা তোমালোকৰ ওচৰত থকা যি চিকিৎসালয় আছে বা হস্পিটাল আছে সেই চিকিৎসালয় বা হস্পিটালৰ নামটো তাৰ পিছত শেষত লিখিবা তোমালোকৰ গাঁৱত সংঘ বা পুথিভঁৰাল আছে নে নাই যদি আছে সেই সংঘ বা পুথিভঁৰালটোৰ নাম কি তে ধৰিব পাৰিছানে তোমালোকে যে এইকেইটা তোমালোকৰ কিতাপত থকাৰ উপৰিও মোৰ ফালৰ পৰা প্ৰশ্ন উত্তৰ দিছোঁ
আৰু তোমালোকে এই প্ৰশ্ন উত্তৰকেইটা হয়তো তোমালোকে নাজানিবও পাৰা তোমালোকৰ ডাঙৰ দাদা বাইদেউ আছে হাইস্কুলত পঢ়া বা কলেজত পঢ়া তেওঁলোকক সুধিব পাৰিবা তোমালোকৰ মা দেউতাহঁতে যদি জানে তেওঁলোককো সুধিবা আৰু সুধি এই প্ৰশ্ন উত্তৰকেইটা ধুনীয়াকৈ কৰি ছাৰ বাইদেউহঁতক দেখুৱাবা তে ধন্যবাদ তোমালোকলৈ শুভেচ্ছা থাকিল আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাইছা আৰু বুজি পাইছা ধন্যবাদ